হেল্ল' এভৰিৱান, মই পল্লৱী। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বাৰু ভালেই। ঘৰতে সোমাই সোমাই আমনি লাগিছে, তাৰ কাৰণে ভাবিছোঁ অকণমান ফুৰি আহোঁগৈ গাড়ীতে অকণমান। তাকে অলপ ওলাই যাওঁ বুলি ৰেডি হৈছোঁ আৰু মই মিষ্টাৰ ৰেডি হোৱালৈ ৰৈ আছোঁ। লগতে আপোনালোককো লৈ যাম য'তে যাওঁ। তাৰ কাৰণে আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু শেষত জনাব নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে। এয়া গাড়ীত আমাৰ নীলে চাওকচোন অকলে অকলে বহিছে, একদম ডাঙৰ পোৱালি নিচিনা। মোৰ কোচত নাথাকে, সি অকলে অকলে বহি আছে, কুৰকুৰি খাই আছে। লগতে তাৰ মামাও আছে। এয়া তাৰ মামা ছাইডতে বহি আছে, মামাৰ নিচিনাকৈ সি বহিব বিচাৰিছে। এয়া মিষ্টাৰ গাড়ী চলাই আছে। এয়া গৈ থাকোঁতে নাৰিকলী মন্দিৰ পালোঁ। যোনসকল দৰং ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকেতো নাৰিকলী মন্দিৰ চিনিয়ে পাব, ৰাস্তাতে লাগি আছে একেবাৰে। তাকে এখন সেৱা কৰিলোঁ বাহিৰৰ পৰাই। সেৱা কৰি অলপ আপোনালোক মন্দিৰটো দেখাই দিছোঁ। গেটটো বৰ ধুনীয়া হয় একেবাৰে। এতিয়া লকডাউনৰ কাৰণে মানুহৰ ভিৰ নাই, বাহিৰৰ পৰাই মানুহ সেৱা কৰি গুচি গৈছে। এনে খোলা থাকিলে খুবেই ভাল লাগে। আমি প্ৰায় আহোঁ। ছাইডতে মহিলা এগৰাকীয়ে কিবা চব্জি বিক্ৰী কৰি আছিলে, তাকে মিষ্টাৰে কিবা কিবি লৈ আছে তাৰ পৰা। হাই ফ্ৰেণ্ডছ, এয়া দুপৰীয়া খানা খাই বৈ আজৰি হ'লোঁ। মই ফুৰি আহি পেলাই আৰু ভিডিঅ' কৰা নহ'ল। দৌৰাদৌৰিকৈ খানা বনালোঁ, খালোঁ। এতিয়া আবেলিয়ে হৈছে। আবেলি মিঠা এটা খাবলৈ মন গ'ল, তাৰ কাৰণে ভাবিছোঁ সোনকালে হৈ যোৱা কিবা এটা বনাওঁ। পেৰা বনাব লৈছোঁ, মিল্ক পাউডাৰৰ পেৰা। তাৰ কাৰণে মই মোৰ পেনখনত গাখীৰ আধা কাপ দি দিলোঁ আৰু চেনি আধা কাপ দিছোঁ। দি পেলাই অকণমান লৰাই আছোঁ। অকণমান লৰাই লৈছোঁ মই এইখিনি। ইয়াতে এতিয়া মই মিল্ক পাউডাৰখিনি অলপ অলপকৈ দি লৰাই থাকিম। ভালকৈ মিলাই ল'ম পাউডাৰখিনি মই। এই পেৰাটো খুবেই খাই ভাল লাগে। ঘৰত 5 মিনিটতে হৈ যায়, একেবাৰে কম সময় মানে, আৰু 5 মিনিটতো নালাগে, 4 মিনিটমানতে প্ৰায় হৈ যায়। খাবলৈ বহুত টেষ্টি হয়। এনেকৈ মিঠা খাবলৈ মন গ'লে ঘৰত বনাই খাই চাব পাৰে, বহুত টেষ্টি হয়। এদিন বনাই খালে আপোনাৰ আকৌ পাছত বনাই খাবলৈ মন যাব। মোৰ মিষ্টাৰৰ একদম প্ৰিয় মিঠাই হয় এইটো, প্ৰায় বনাব কৈয়ে থাকে। তাকে বনাই আছোঁ। এয়া পাউডাৰ গাখীৰখিনি দিয়া হৈ গ'ল, তাতে মই 2 চামুচ ঘি দি দিছোঁ ইয়াতে। সেইখিনি দি পেলাই অকণমান লৰাই লৈছোঁ, মই মিলাই দিছোঁ গোটেইখিনি বস্তু। পেনখন গেছত বহাই দিছোঁ, দি পেলাই লৰাই আছোঁ। এই গোটাবিলাক লৰাই থাকিলে এনেকৈ নোহোৱা হৈ যাব, ভাঙি যাব। এয়া দেখিছেনে, ভাঙি গৈছে এইবিলাক। লৰাই থাকিব লাগিব, নন ষ্টপ এনেকৈ লৰাই থাকিব লাগিব, নহ'লে লাগি যাব একেবাৰে তলত। নন ষ্টপ লৰায়ে আছোঁ মই একেবাৰে। এয়া কমি আহিছে আৰু 1-2 মিনিটত হৈয়ে যাব। এনেকৈ লৰাই লৰাই মই ভাজি আছোঁ। হাতটো বিষাইছে অকণমান, একো নাই, 5 মিনিটমান খালি লৰাব লাগিব আৰু। হাতটো বিষালেও উপায় নাই, লৰাই থাকিব লাগিব, নহ'লে তলফালে লাগি ধৰিব। দেখিছেনে, আমাৰ হৈছে আৰু মোটামুটি। এই পেনখনৰ পৰা নিজে নিজে এৰা খাই গৈছে। এয়া দেখিছেনে, এনেকৈ গম পাব হৈছে আৰু পেৰাটো আপোনাৰ। অকণমান মই হাতত টেষ্ট কৰি দেখাই দিছোঁ, দেখিছেনে, ধুনীয়া এটা গোটা হৈ গৈছে। হাতত লাগি ধৰা নাই, লাগি ধৰিলে জানিবতো হোৱা নাই। যেতিয়া এনেকৈ গোটা হৈ যায় গম পাব আপোনাৰ পেৰাখিনি বনাব পৰা হৈ গৈছে আৰু। এইখিনিতে মই নমাই ল'ম। নমাই পেলাই বাতিটোতে অকণমান ঠাণ্ডা কৰি ল'ব লাগিব। এনেকৈ লৰাই লৰাই মই ঠাণ্ডা কৰি লৈছোঁ। একেবাৰে ঠাণ্ডাও হ'ব নিদিব, ঠাণ্ডা হ'লে শ্বেপটো দিবলৈ বহুত অসুবিধা হ'ব পেৰাৰ।
এইকাৰণে অকণমান গৰমে গৰমে বনাব লাগিব এইখিনি। অকণমান হেতাৰে লৰাই মই এনেকৈ ঠাণ্ডা কৰি লৈছোঁ। হাতত অকণমান ঘি সানি লৈছোঁ মই। ঘি সানি পেলাই এইখিনি এতিয়া পেৰাৰ শ্বেপ দিম। বনাই এনেকৈ প্লেট এখনত ৰাখি গৈছোঁ পেৰাখিনি। এয়া দেখিছেনে, দোকানৰ দৰে পেৰা একদম ঘৰতে ৰেডি হৈ গ'ল আমাৰ। 1 কাপ পাউডাৰ গাখীৰ কিমানখিনি পেৰা হৈছে। আৰু ভিডিঅ'টো ভাল লাগিলে ট্ৰাই কৰি চাব।